তো কেনে আছা চলিহত বহুত দিনৰ পৰা ভিডিঅ' আপলোড দিয়া নাই যে সেইকাৰণে ভাবিলোঁ আজি এটা ভিডিঅ' আপলোড দিওঁ সেয়েহে আজি এই ভিডিঅ'টো বনালোঁ মই সোনকালে কৈ দিওঁ নামটো মই যোনটো জেগালৈ গৈ আছোঁ ঠাইখিনিৰ নাম হৈছে গৰৈমাৰী হয় দক্ষিণ কামৰূপৰ অন্তৰ্গত ছয়গাঁও সমষ্টিৰ গৰৈমাৰীলৈ মই গৈ আছোঁ য'ত মোৰ মামাৰ ঘৰ আজি যিহেতু লক্ষী পূজা সেই লক্ষী পূজা উপলক্ষে মই আজি মামাহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু তাৰ উপৰিও আজি এইফালৰ যোনটো নিয়ম চোৰ পূৰ্ণিমা অৰ্থাৎ মানুহৰ ঘৰে ঘৰে গৈ বস্তুবোৰ চোৰ কৰে বা এইটো ইঘৰৰ বস্তু সিঘৰত থৈ দিয়ে সেইটো প্ৰথা আমাৰ মধ্য অসম অৰ্থাৎ নগাঁও মৰিগাঁও হওক বা আপাৰ আছামৰ ছাইডে নাই এইবিলাক প্ৰথা নামনি অসমৰ ফালে থকাই শুনিছোঁ মই আচ্ছা এইখিনিতে কওঁ গৰৈমাৰী যোনটো এলেকা তাতে এখন গৰৈমাৰী সত্ৰও আছে আৰু সেই সত্ৰখন উদ্বোধনী মামণি ৰয়ছম গোস্বামীৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ কোনোবা ৰিলেটিভছ আহি পেলাই উদ্বোধনী কৰা বুলি শুনা পাইছিলোঁ এতিয়াও তেখেতৰ নামত কিবা এটা বৰঙণি আহি থাকে তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা মই গোটেইখিনি বস্তু কিমান সঠিককৈ নাজানো কিন্তু জানিবলৈ চেষ্টা কৰিম আপোনালোকক নিশ্চয় জনাম ভিডিঅ'টোৰ যোগেদি আৰু ভিডিঅ'টো চাই কেনে পালে ক'ব যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু থেংক ইউ দেই আৰু এতিয়া আপোনালোকক দেখাইছোঁ কল পচলা দেই এইবিলাক কল পচলা কাতি মাহত কল পচলা বনাই পেটৰ অসুখৰ কাৰণে খুবেই ভাল দেখিছেনে নাই এতিয়া অকণ ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ পেলাই বঢ়িয়াকৈ গৈ প্ৰতিমা নিব যাম এতিয়া অলপ পাছত আপোনালোকক পুনৰ লগ পাম আমি এতিয়া আহি আছোঁ প্ৰতিমা নিবতো গ'লেই আমি অলপমান দেৰি হ'ল আমাৰ লেট হ'লোঁ অলপ সেইকাৰণে আমি গৈ আছোঁ খৰগতিত তো দেখাম আকৌ আগলৈ এই পাই গ'লোহি সিহঁতক লগ পাই গ'লোহি এই
এতিয়া পূজা শেষ কৰি ওলাই আহিলোঁ, মই সেৱা ভাগ ল'লোঁ। এতিয়া ওচৰৰ মানুহখিনি কৈছে বামুণ আহিছে, তাতে পূজা সম্পন্ন কৰিব, সকলোৱে লক্ষ্মী মাৰ চৰণত সেৱা এভাগ ল'ব। আৰু অহাকালি মই সত্ৰখন দেখাবলৈ চেষ্টা কৰিম, তাৰ ইতিহাস, সত্ৰখনৰ ইতিহাস হিষ্ট্ৰীৰ বিষয়ে মই জানিবলৈ অলপ চেষ্টা কৰিম। বাৰু আজিলৈ আৰু এটা কাম আছে, যোনটো কাম মই কৈছিলোঁ স্পেচিয়েল, মোৰ ফেভৰেট হয় বুলি। চুৰ কৰা, যোনটো চুৰ পূৰ্ণিমা হয়, চুৰ কৰা কাৰ্য অলপ পাছত আৰম্ভ হ'ব। গতিকে সেইখিনিৰ কাৰণে কিন্তু আপোনালোকে বেলেগ এটা ভিডিঅ' চাব লাগিব। এইটো ভিডিঅ'ত সেইখিনি গোটেইখিনি দেখালে বহুত লেণ্ডি হৈ যাব, সেইকাৰণে নেদেখাওঁ এইটো ভিডিঅ'ত সেইটো এড নকৰোঁ, সেইটো মই এক্সট্ৰাকৈ বনাম। আৰু আপোনালোকে সেই এক্সট্ৰা ভিডিঅ'টো চাব লাগিব আমি কি কাম কৰিছোঁ। বাকী মোৰ লগত ভক্তগণ দুজন আছে, তেখেতসকল। আপোনালোকে কিবা ক'ব? কোৱা এখেতে ক'ব নেকি? ৰাতি আমাৰ কাৰ্যখিনি দেখাম, যিটো আমাৰ চুৰি কাৰ্যটো। ঠিক চুৰি কৰা নহয়, মানে এইটো কি কয়, অলপমান উৎপাত হয় আৰু সেইখিনি ৰাতি মানে নেক্সট ভিডিঅ'টোত চাব আপোনালোকে। নেক্সট ভিডিঅ'টো আপোনালোকে চাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত মানে শ্বেয়াৰ কৰি দিব। ঠিক সেইটোৱে। থেংক ইউ। গৰৈমাৰী শ্ৰী শ্ৰী গৰৈমাৰী সত্ৰখনৰ ঐতিহাসিক সমল বিচাৰি পোৱা নাই যদিও আনুমানিক 1600 চনমানত এই সত্ৰখন প্ৰতিষ্ঠা কৰা হৈছিল ৰজা শিৱসিংহৰ পৃষ্ঠপোষকতাত। এজন সন্তভূষণ নামৰ মহাপুৰুষে এই সত্ৰখন স্থাপন কৰিছিল আৰু পৰ্যায়ক্ৰমে এই সত্ৰখনৰ পৰিচালনাৰ দায়িত্ব লৈছিলে আমাৰ দক্ষিণ কামৰূপ জিলাৰ সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ পূৰ্বপুৰুষসকলে। তেওঁলোকৰ আজো ককা খুৰাসকলে পুৰুষৰ পৰা পুৰুষ ধৰি এই গৰৈমাৰী সত্ৰখন পৰিচালনা কৰি আহিছিলে। কিন্তু কালক্ৰমত তেওঁলোকৰ অনীহাৰ বাবেই হওক বা অন্য কাৰণতেই হওক, এই সত্ৰখন তেওঁলোকে পৰিচালনা কৰিবলৈ এৰি দিলে, যাৰ ফলত বহু বছৰ সত্ৰখন পৰিত্যক্ত হৈ থাকিল। আৰু লাহে লাহে সত্ৰখনৰ যি ঘৰ, সেই ঘৰবোৰো নিশ্চিহ্ন হ'বলৈ ধৰিলে। আৰু পৰৱৰ্তী পৰ্যায়ত সত্ৰৰ যি শ শ বিঘা মাটি আছিলে, সেই মাটিবোৰো এচাম মানুহে দখল কৰা আমাৰ চকুৰ সন্মুখতে আমি দেখিবলৈ পালোঁ। আজি সেই পূৰ্বৰ যি সত্ৰ আছিলে, সেই স্থান আজি পূৰ্বৰ সত্ৰখনত নাই। যেতিয়া আমাৰ অসম চৰকাৰে সত্ৰসমূহক টকা আবণ্টনৰ কাৰণে এটা ব্যৱস্থা কৰিলে, আমাৰ সত্ৰখনক আমি সেই 20 লাখ টকা গ্ৰহণ কৰি আজিৰ এই গৰৈমাৰী ৰাইজ গৈৰহৰ মাটিত আমি সত্ৰখন স্থাপন কৰিবলগীয়া হ'ল। কিয়নো আমি সেই মাটিখিনি, যি মাটিত পূৰ্বতে সত্ৰ আছিল, সেই মাটিখিনি এতিয়া বহু মানুহৰ আগ্ৰাহী দখলত পৰিণত হৈছে। আৰু আজি আমি যি স্থানত এই সত্ৰখন স্থাপিত কৰিছোঁ, এইটো গৰৈমাৰী
ৰাইজ গৰোহৰ বদান্যতাত আমি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াতে বৰ্তমান আমি নিয়ম নীতি আচাৰ সকলো পালন কৰি এই সত্ৰখন পৰিচালনা কৰি আছোঁ। এইখিনিয়ে আমি আমাৰ যি সত্ৰখন সম্পৰ্কে আমাৰ জ্ঞান এইখিনিয়ে। ধন্যবাদ।